নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মায়াৰ আসামিজ কিচেনলৈ তো বন্ধু বান্ধৱীসকল আপোনালোক নিশ্চয় ভালে কুশলে আছে আৰু ময়ো ভালেই আছো আৰু আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো এটা বেলেগ ধৰণে বনোৱা কচুৰ তৰকাৰি লৈ আৰু এই কচুৰ তৰকাৰিটো খাবলৈ বিৰাটেই সোৱাদ লগা হয় তো ভিডিঅটো শেষলৈকে চাই থাকিব ইয়াত মই লৈ লৈছো আধা কেজি কচু আৰু কচুখিনি মই ভালদৰে এতিয়া ধুই সাফা কৰি লম অকমান খহি সাফা কৰিম যাতে ইয়াত থকা লেতেৰাবিলাক ধুনীয়াকৈ ওলাই যায় আৰু ইয়া চাওক মই ঘহি ধুই আছো আৰু কচু কিটা দেখিছে আপোনালোকে এটা সাইজৰে মই লৈছো আপোনালোকে যিকোনো সাইজৰ ল'ব পাৰে কোনো কথা নাই আমাৰ বজাৰত যেটো ওলাইছিল মই তেনেকৈ লৈ আহিছিলো আৰু কচুখিনি ধুই এতিয়া মই এটা কুকাৰত দি লৈছো কুকাৰত দি ইয়াক মই এটা সিটি আহালৈকে ৰান্ধি লম পানী দি লৈছো আৰু সামান্য নিমখ দিছো নিমখ দি এতিয়া মই কুকাৰৰ ঢাকন বন্ধ কৰি দিম বন্ধ কৰি প্লাই মই কুকাৰটো মই এতিয়া গেছত বহাই দিছো আৰু এক সিটি আহাৰ পিছত মই যেতিয়া নিজে গেছটো গুছি গৈছে মই খুলি ললো আৰু এয়া চাওক কচুখিনি মোৰ প্ৰায় 70% কুক হৈ গৈছে আৰু এতিয়া মই এখিনি বাকলি গুচাই লম আৰু আপোনালোকে এনেকৈ বইল কৰি বাকলি গুচাব বৰ সহজতে বাকলি এৰাই যায় তো বন্ধু বান্ধৱীসকল এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি থব তেতিয়া মোৰ যিকোনো নতুন ভিডিও আহিলে আপোনালোকে নটিফিকেশন প্ৰথমতে পাই যাব লাইক কমেন্ট আৰু শেয়াৰ নিশ্চয় কৰিব আপোনালোকৰ কমেন্ট বিলাকে মোক এনকাৰেজ কৰে আৰু লাইক শেয়াৰ কৰি মোক আৰু অনুপ্ৰেৰণা যোগাব মোৰ ভাল লাগে আৰু বন্ধু বান্ধৱী তথা ফ্যামিলি মেম্বাৰৰ লগত মোৰ ভিডিওবিলাক শেয়াৰ কৰি দিব আৰু এয়া চাওক কচুৰ বাকলি শুনি মই এনেদৰে গুচাই আছো আৰু আপোনালোকে সকলোৱে কচু খাইছেও যেনি মই জানো বা আমি সকলোৱে খাওঁ কিন্তু আজি মই অলপ বেলেগ ধৰণে বনাইছো ট্ৰাই কৰি চাব ভাল লাগিব নিশ্চয় হালধি দিছো সামান্য নিমখ দিছো আৰু অকমান ৰঙা যেটো কাশ্মীৰী লাল মিৰ্চ পাউডাৰ হেতু দি দিছো দি প্লাই মই এনেকৈ গোটেইখিনি মিলাই দিছো আমি যেনেকৈ বেঙেনা ফ্ৰাই কৰো বা মাছ ফ্ৰাই কৰো তেনেকৈ অলপমান মেৰিনেট কৰি লৈছো আৰু অকমান সৰিয়ৰ তেল দি লৈছো এতিয়া ফ্ৰাই পেন এখন লৈছো আৰু ইয়াত মই তেল দি লৈছো 2 চামুচ এতিয়া মই এখিনি ডিপ ফ্ৰাই নকৰো এনি শ্যালো ফ্ৰাই কৰিম অকমান তেল দি প্লাই মই ওপৰে ফ্ৰাই কৰিম আৰু কালাৰটো চেঞ্জ হোৱালৈকে মই ধুনীয়াকৈ ফ্ৰাই কৰি লম আৰু এয়া চাওক মই এনেকৈ অকমান লৰাই কচুখিনি ফ্ৰাই কৰি লম হৈ গৈছে এটা ধুনীয়া কালাৰ আহি গৈছে দেখিবলৈ ধুনীয়া লাগিছে আৰু বস্তুবিলাক যেতিয়া দেখিবলৈ ধুনীয়া লাগে খাবলৈ তেতিয়া বিৰাট ভাল লাগে এতিয়া এটা কেৰাহী মই গৰম কৰি লৈছো আৰু কেৰাহীত মই সামান্য তেল দিছো বৰ বেছি নহয় 2 চামুচ মান তেল দিছো আৰু ইয়াত দি দিছো মই পাঁচফোৰণ আৰু পাঁচফোৰণত কি থাকে আমি সকলোৱে জানো জিৰা ধনিয়া কালজিৰা মেথি আৰু আজৱাইন থাকে হেখিনি মই দিছো আৰু এয়া হৈছে শুকান জলকীয়া আৰু এই শুকান জলকীয়া কিটা বিৰাট জ্বলা থকা তো কচুৰ তৰকাৰী যদি অকমান জ্বলা হয় তেতিয়া খাবলৈ ভাল লাগে নহয় জানো সেই কাৰণে মই কচুত এই যেটো জ্বলা জলকীয়া হেতুকে দিছো আৰু ইয়াত মই এটা মিডিয়াম সাইজৰ পিয়াজ সৰুকৈ টুকুৰা কৰি কাটি লৈছো আৰু এইখিনিকো দি দিছো ভালদৰে ভাজি লম আৰু অকমান কালাৰটো চেঞ্জ হলে বা পিয়াজটো ট্ৰান্সপাৰেন্ট হলে মই ইয়াতে বিলাহী দি দিম বিলাহী মই এনেকৈ সৰুকৈ কাটি টুকুৰা কৰি লৈছো আৰু বিলাহীখিনি দিও আকৌ এবাৰ লৰাই দিছো আৰু এতিয়া মই ইয়াত দিছো নিমখ মই সোৱাদ অনুসৰি দিছো হালধি পাউডাৰ দিছো হাফ টিস্পুন কাশ্মীৰী লাল মিৰ্চ পাউডাৰ 1 টিস্পুন জিৰা হাফ টিস্পুন আৰু মই ইয়াতে ধনিয়া নিদিও আৰু বেলেগ মছলা দিয়াৰো কোনো প্ৰয়োজন নাই এতিয়া এই গুটেইখিনি মই এতিয়া ভালদৰে ভাজি লম মিডিয়াম হিটত মই ভাজি আছো আৰু এতিয়া মই ইয়াত দিছো আদা নহৰু আৰু দিছো কেঁচা জলকীয়া আকৌ খুন্দি দিছো আজি যেহেতু তৰকাৰীটো মই জ্বলা বনাম গতিকে জ্বলা শুকানো দিছো কেঁচাও দিছো আপোনালোকৰ নিজৰ পছন্দ অনুসৰি দিব পাৰে অকমান পানী দিম পানী দি প্লাই মছলাটো মই ভালদৰে ভাজি লম আৰু এয়া মছলাখিনি মোৰ ভাজি হৈ গৈছে এতিয়া মই কচু দি দিম কচু যদি আপোনালোকে বিচাৰে তাক কাটি প্লাই টুকুৰা কৰিও দিব পাৰে আৰু মই আজি কচুটো ভাজি দিয়াৰ কাৰণ এটাই হৈছে যাতে কচুটোৰ পৰা বিজলুৱা যেটো এটা ভাব আছে ন সেই ভাবটো এই এনেকৈ তৰকাৰি বনালে বিজলুৱা ভাবটো নাহে আৰু বিজল নালাগিলে তৰকাৰিটো খাবলৈ বেছি ভাল লাগে হেতু কাৰণে মই কৰি দিছো যদি আপোনালোকৰ ওচৰত কিবা টিপছ আছে বিজল নোহোৱা এনেকৈ নাভাজাকে তেনেহলে মোক কমেন্টছত প্লিজ জনাব আৰু আপোনালোকেনো অসমৰ আমাৰ কোন ঠাইৰ পৰা চাই আছে জনাবচোন মোৰ ভাল লাগিব আৰু এতিয়া মই ইয়াতে পানী দিছো পানীখিনি মই গৰম কৰি লৈছো আপোনালোকে খেয়াল কৰিব যে কচুৰ তৰকাৰি বা যিকোনো তৰকাৰি গৰম পানী দিলে ইয়াৰ সোৱাদটো বহুত বেলেগ হয় হেতু কাৰণে মই গৰম কৰি দিছো আপোনালোকে গৰম কৰি দিবলৈ চেষ্টা কৰিব বিৰাট ভাল লাগিব আৰু এতিয়া পানীখিনি দি মই তৰকাৰিটো আকৌ এবাৰ উতলাই লম
আৰু এয়া চাওক ধুনীয়াকৈ উতল আহি গৈছে আৰু এতিয়া মই ঢাকন দি ল'ম ঢাকন দি পেলাই 6-7 মিনিট তৰকাৰীটো মই ৰান্ধি ল'ম আৰু এয়া 6 মিনিট পিছত মই ঢাকন আঁতৰাইছোঁ আৰু তৰকাৰীটো মোৰ বনাই কমপ্লিট হৈ গ'ল আৰু দেখিবলৈ বিৰাট ধুনীয়া লাগিছে আৰু খাবলৈ বিৰাটেই সোৱাদ লগা হৈছিলে আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰিব আপোনালোকৰ যদি সঁচাকৈ বনাই খাবৰ ইচ্ছা আছে তেনেহ'লে এবাৰ বনাই খাব খাই পেলাই আপোনালোকে মোক কমেণ্টছত জনাবচোন কেনেকুৱা হৈছে মোৰ বিশ্বাস আপোনালোকৰ বহুতেই ভাল লাগিব আৰু এয়া মই এতিয়া দিছোঁ নেমুৰ ৰস আপোনালোকে যদি টেঙাটো বেছিকৈ দিব বিচাৰে তেনেহ'লে বেছিকৈ নেমুৰ ৰস দিব পাৰে আৰু আজিৰ এই তৰকাৰীটোত মই জ্বলা দিছোঁ আৰু জ্বলাৰ লগতে অকণমান টেঙাও দি দিছোঁ টেঙা জ্বলা বিৰাট ভাল লাগে সোৱাদটো আৰু যদি বিচাৰে আমচুৰ পাউডাৰ দিব পাৰে আপোনালোকে তো মই নেমুৰ ৰসেই দিছোঁ দি পেলাই এতিয়া মই আকৌ 2 মিনিটমান এনেকৈয়ে মিডিয়াম হিটত উতলাই ল'ম উতলোৱাৰ পিছত মোৰ তৰকাৰীটো বনাই কমপ্লিট হৈ যাব আৰু এয়া মই গেছৰ ফ্লেম অফ কৰি দিলোঁ আৰু এয়া চাওক মই আপোনালোকৰ সন্মুখত ছাৰ্ভ কৰিছোঁ তো আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে মোক নিশ্চয় জনাব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক সকলোকে মই ধন্যবাদ জনাইছোঁ নতুন নতুন ভিডিঅ' লৈ আকৌ আহিম আপোনালোকৰ সন্মুখলৈ আপোনালোকে চাই থাকিব আৰু এয়া চাওক মই কচুটো এনেকৈ চামুচ এখনৰ দি কাটি দেখুৱাইছোঁ কিমান ধুনীয়াকৈ কাটি গৈছে গোটেইটো ৰসগোল্লাৰ নিচিনা কাটি গৈছে তো আজিলৈ ইমানেই জয় আই অসম